বস্তু লৈছি মাউন্টেন ডিঅ' ডাৰ্কি মাকি আজু ভাই পাই গেলো আজু ভাই অমিত ভাই বেলেগ লিখৰাৰ লগত লাইন মাৰবা যায় বোলে পাইছি চাওক এই দিখেৰি মানুহখিনি ডমৰাকৰ গাঁৱৰ কাম বন নাই মোৰো কাম নাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলোৱে ভালে আছে ময়ো আছোঁ ভালে মই এতিয়া যাই আছোঁ বৰ্তমান বজাৰত জাংগীয়া দুটা কিনি লৈ দিওঁ আৰু যদি ভাল বস্তু পাওঁ কমত পাম পইচা আছে 300 টকা দি কি পাম লৈ নো বজাৰৰ পৰা বলক যাই আছোঁ এতিয়া মজা লাগছে গাড়ী এখন বেলেগ টাইপৰ গাড়ী আনিছোঁ তাৰমানে আজি গাড়ীখনৰ নাম হ'ল থাণ্ডাৰ এইখন থাণ্ডাৰত যাই আছোঁ এতিয়া বৰ্তমান থাণ্ডাৰ কাৰণে এতিয়া মাইলেজটো বেছি নিদিয়ে মাইলেজ কৈ আছোঁ অলপ দেৰিকৈ আপোনালোকক এতিয়া গাড়ীখনত মজা চাউণ্ডটো শুনিছে চাগে মজা চাউণ্ডটো শুনিলোঁ একবাৰ তামাম লাগে আৰু কি ক'ম আৰু চাই থাকক ভালে আৰু বাকী খবৰ খাতি মোৰো ভালে আপোনালোকৰ কমেণ্ট কৰি জনাবগৈ কেনেকুৱা বজাৰ পাই গ'লোঁ বজাৰ পাই কিনে বস্তুবিলাক ল'লোৱে ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু ইমান মানুহ বজাত দেখোন লাজেই লাগে এতিয়া জাংৰ আৰু বস্তু লৈ আছোঁ দলঙত ৰখি কিনে অলপ দেখাম কি বস্তু ল'লোঁ দেখাম মানে ঘৰতে দেখামগৈ দলঙত এনেই ৰখিম একবাৰ অলপ ঠাণ্ডা খাই যাম ভেৰি ডেঞ্জাৰাছ গাইজ এটা বস্তু দেখাইছোঁ আমাৰ ইফালে চাৰ্গৰ নদীটো দেখাইছোঁ বিয়া একফালে তাৰমানে ক'লা পানী আহে একফালে নৰ্মেল পানী আহে আৰু পানীটো চাই দিব গাইজ কেনে ডেঞ্জাৰাছ চাই লওঁ ইফালৰ পৰা ক'লা পানী আহে ইফালৰ পৰা বগা পানী আহে বগা মানে নৰ্মেল আৰু এইটো এই কেনেকুৱা শুনি থাকে চাই লওঁ কালপানী নদী এইটো দুইফালৰ পৰা পানীটো যায় কেনে মানে সিফালে জইন হৈ যায় ইফালে মানে এইটো চাইড আৰু দলংখনৰ ইপাৰে মই দেখাইছোঁ ৰ'ব এইফালে পূৰা পানীটো ক'লা হৈ যায় ডাইৰেক্ট ক'লা ইয়াৰ পানীটো কিয় ইমান লেতেৰা সেইটো নাজানো কলচি নদী বোলে এইটো কলচি নদী এতিয়া ঠাণ্ডা এটা খাই লওঁ এইটো খালে ৰাক্ষসে মই এতিয়া ঠাণ্ডা খাই ল'লোঁ বস্তু চস্তু চব বজাৰৰ পৰা লৈ আহিলোঁ বস্তুটো ঘৰত যাই দেখাম নাই ইয়াতে দেখাই দিম অলপমান এইটো গাড়ীত আছে এইটোৱে আমাৰ বস্তুটো কি ঘৰত খুলি কেনে দেখাইছোঁ কি বস্তু লৈছোঁ আৰু কিমান দামত পাইছোঁ এইটো কৈ থাকিম আৰু নদীটো ভাল লাগে ইয়াতে থাকি অলপমান এই গংগা মে বলকে নালে মে ডুবা দিয়া সেনেকুৱা এইটো নদীটো মানে কি আৰু খাই দিছে জানা এই দলংখনত মানে ইয়াৰ গাৰ্লফ্ৰেণ্ড যদি আহিছে গাৰ্লফ্ৰেণ্ড কথা পাতিছে চা গাৰ্লফ্ৰেণ্ড যদি আহিছে ময়ো চাই যাওঁ কেনে লাগে বা হাঁহি নাচাকিয়া এতিয়া ইয়াৰো গাৰ্লফ্ৰেণ্ডটো চাই যাওঁ কেনে লাগে গাৰ্লফ্ৰেণ্ডক ৰখিছোঁ বহুত টাইম হৈ গ'ল ইয়াৰ অহাই নাই এতিয়ালৈকে যিমান টাইম ৰখাই থাকে সিমান এনেকুৱা তাত আহি পোৱা ঠাণ্ডা এইটো কি বস্তু লৈছি মাউন্টেন ডিঅ' ডাৰ্কি মাকি হয় কেনে লাগছি হয় এইগিলান মাল চাইল এই বা আহি গেল দীপৰ মাল তামাম এই বা মুখখানে দেখাব জানে নেকি বা ইয়াৰো গাৰ্লফ্ৰেণ্ড ধনী যাব ওলালা আমিও যাওঁ আৰু বিদায় দি কিনে এতিয়া চায়ে থাকোঁ নেকি ইয়াতে বেলেগ লিখৰাৰ লগত লাইন মাৰবা যায় বোলে मुंह पे लाल टपक रहा है देखो गाइस मैं सलाम गाड़ी मैं सलाम
এই লগৰ এটাৰ বস্তু দাদি উৰা পঠাইছে বজাৰৰ পৰা তাকো দিতে হওঁ কি কৰি আছে তাকো লগ কৰি আহোঁ আজু ভাইক লগ পালোঁ গাইজ ভেৰি ডেঞ্জাৰাছ আজু ভাইক লগ পাই গ'লোঁ আজু ভাই অমিত ভাই এনেকুৱা গেম খেলি দেখাবলৈ খেলোঁ লাগে ময়ো আগতে তামাম খেলিছিলোঁ না গেম ফ্ৰী ফায়াৰ এতিয়া ইমান ইণ্টাৰেষ্ট নালাগে হ'লেও চাই আছোঁ ভাল লাগছে গেম খেলি চাই গাইজ চেণ্টাৰৰ পৰা হেৰি চাহ তাহ দিলে চাহ তাহ খাই আহিলোঁ গেম অলপ চাই আহিলোঁ খেলিও আহিলোঁ অলপ চাই আহিলোঁ তাৰ গেমিং ছেটআপটো এনেকুৱা এটা বনাম কম দিনৰ ভিতৰত নাই গেম চেম খেলিব ভাল লগা হ'ল না আজিকালি বনাব নহয় গেম আগতে তামাম খেলিছিলোঁ এতিয়া প্ৰায় নেখেলোঁ আৰু গেমিং ছেটআপটো চাই আহিলোঁ তাত ৰাজা লাগছে এতিয়া ঘৰত যাই আছোঁ ঘৰত হেল্ল' গাইজ পথাৰত আহিছোঁ এতিয়া পথাৰত ঘৰত পেঞ্চন থৈ আহিলোঁ এতিয়া পথাৰত অলপ অফ ৰ'ডিং কৰিব আহিছোঁ অফ ৰ'ডিং এই তাত লাগি যাম এই লাষ্টত লাগি পেলাই এইফালে আৰু অফ ৰ'ডিঙৰ কাৰণে বাইক ঠিক কৰি আছে সি কি হ'ল প্লাগটো জাম হৈছে বোলে অফ ৰ'ডিঙৰ কাৰণে পূৰা চাফা তাফা কৰি লৈছে এতিয়া পূৰা এইখিনি অফ ৰ'ডিং কৰি যাম একদম তাত লাগি চাই থাকক ভেৰি ডেঞ্জাৰাছ হ'ব কৈ আছে এইটো ভিডিঅ' আৰু এইডাল গাছ যে দেখিছে এইডাল গাছটো বহিব পাৰে ইয়াতে চব এই গৰম দিনত আৰু এইবিলাক খেতি কৰা মানুহবিলাক ইয়াতে যিবিলাক মানুহে খেতি কৰে এইবিলাক আছে এইফালে পুখুৰী এটা আছে সৰুকৈ আৰু এইখিনিত ধুনীয়াকৈ বহা অলপ টোপনি চোপনি মাৰিব আহিছে বুলি পাৰে এই কি ধুনীয়া গাছ এডালত পূজা পাতল কৰা হয় এইডালত বছৰকত ওপৰত এখন পতাকা আছে এই লাষ্টত এইখন চাই লওঁ দেখা নাই এই দূৰৰ পৰা দেখাই দি আছোঁ মই একদম ধুনীয়া প্লেচ আমাৰ হিন্দুলগড় বুলি কয় এইটো হিন্দুলগড় ফেমাছ আমাৰ গাঁৱত হিন্দুলগড় বুলি ক'লে দেখাইছোঁ এই লাষ্টৰ পৰা দেখাইছোঁ মই পতাকা এখন আছে এইখন চাই লওঁ গাছডাল কি মজা লাগে এই কি মজা একদম জিৰণি লোৱাৰ কাৰণে মজা আৰু জিৰণি লোৱাৰ কাৰণে বহুত কিবা কিবি কৰিবৰ কাৰণে মজা তো বলক আমি এই তাত লাগি যাই লওঁ কিবা কৰিছে দাদাজন গাইজ অফ ৰ'ড কৰি বহুতখিনি পালোহি দূৰত ইয়াতে পালোহি এই ফলৰ পৰা দূৰৰ পৰা আহিছোঁ ইয়াত পালোহি এতিয়া বৰ্তমান আৰু গাড়ীখন ভেৰি ডেঞ্জাৰাছ গাড়ী অলপমান দেখাই দি আছোঁ এইটো পূৰা এক্সজষ্ট লাগিছে এইটো চালাই তালাই পৰিছে এক্সজষ্টডালত কমচে কম 5,000 গেছি বোলে তাৰপাছত আৰু কি দেখাই দিম গাড়ীখন আৰু মজা আৰু একদম চাউণ্ড শুনি লওঁ গাইজ চাউণ্ড তো আমি আৰু অলপ আগত যাই আহোঁ অফ ৰ'ডিং ইফালে যাম বাৰু আৰু অলপ আগত যাই আহোঁ তাৰপাছত দেখাই আছোঁ বলক গাইজ অফ ৰ'ডিংটো কৰিলোঁহে এতিয়া হাতত চেণ্ডেল লৈ অলপমান এইফালে লাগি যায় আহোঁ লগ কেইটামান আছে বোলে ইয়াতে কিবা কৰিছে সিহঁতক চাই আহোঁ এইয়া বোকা ইয়ে বোলোৱে হাতত চেণ্ডেল লয় এইটো যাই আছে আৰু কিবা কৰিছে সিহঁতক চাই আহোঁ আৰু যাই কিনে মাতি পঠাইছে গাড়ীখন থৈ আহিলোঁ বাৰু ইয়াতে পথাৰৰ মাজে মাজে যাই আছোঁ না সেইকাৰণে
গাড়ীখন আনিব নটা এই ভেৰি ডেঞ্জাৰ য'তে প'তে যায় কিন্তু আজি অনা নাই থৈছোঁ গাড়ীখন জংঘলৰ মাজে মাজে আহি পথাৰৰ মাজে মাজে আহি বহুত দূৰ পালোঁ সেইবাৰ জংঘলৰ মাজে মাজে আহিছোঁ আৰু অলপ যাব লাগিব বোলে আৰু এইখিনি পাৰ হ'ব লাগিব চেণ্ডেল পাত হাতত তুলি লওঁ মই এতিয়া যাওঁ আৰু বা জক্কা মাৰিব গাইছ আপোনালোকে এনেকৈ ঘূৰি পাইছা নেকি কেতিয়াবা আমাৰ লগত আহিবি চাই থাকক আৰু ভিডিঅ'টো বিয়াৰ গ্ৰিলছ নেকি বোলে তাৰ নিচিনাকৈ ঘূৰি ফুৰিছোঁ এতিয়া আমি পথাৰ মাজে মাজে আহি আছোঁ पठार ये सब बहुत दलदली इलाका है आप ऐसा घर पे कोशिश ना करें ओ इन लोग देखा पालो हे केटा बुरखी बाय আছে মই ভাবলো কিবা কাম চাম কৰিছে নেকি বহুত কষ্ট কৰি আহিলো নাই পানী চানা কিমান সময় যায় বহুত দলদলি ইলাকা है गाइस বাইদা লগাই দিয়ে মাৰি মাৰি যাই আছো বহুত জংঘল এটা কেইটামান বুৰখি পাইছে লগ কেইটাৰ লগত যাম আমি প্লেন এক পাক ঘূৰি গৈছে আমি এক পাক ঘূৰি নাযাওঁ মানে জংঘলৰ মাজে মাজে যাম খাট্ৰকা খিলাৰী না আমি ডেঞ্জাৰ মানুহ খাট্ৰকা খিলাৰীবিলাক এনেকৈয়ে যায় এইটোৱে আগত যাই আছে মই আগত যাব অলপমান ভয় লাগে যেনিবা তাক যাব পাৰিছোঁ বাইডাল লৈ যাই আছে যদি আপোনালোকেও এতিয়া কেতিয়াবা এনেকুৱা জংঘলত সোমোৱা কেনেকৈ যাই ল'বি শিকাই দিব কেনেকৈ যাব লাগে অঁ এইয়া এনেকুৱা দুলাই দিবি কিবা থাকিলে ভয়ত পলাব তাৰমানে এতিয়া বৰ্তমান একো নাই এইবিলাক এন্দুৰ গাৰা চাৰিওফালে জংঘল 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 খাট্ৰকা খিলাৰী গাইছ খাট্ৰকা খিলাৰী ফাইনেলি পাই গ'লোঁ এইখিনি আৰু এনেকুৱা জংঘলত আমাৰ ভয় নালাগে এতিয়া আমি মাছ কিমান পাইছোঁ আপোনালোকক দেখাই আছোঁ এইয়া মাছ পাইছোঁ এইটো খালেত মাছ আছে আৰু আয়ো ভালকি বালি সাপ নেকি কেলা এইয়া মাছ এইবিলাক মাছ পুৰা ধামাকাদাৰ ভিডিঅ' হ'ব চাই থাকিবি একদম লাষ্টত লাগি পুৰা ধামাকাদাৰ হ'ব গাইছ আমি এতিয়া জংঘলৰ মাজে মাজে যাব লাগিব এইখন জংঘলৰ মাজে মাজে আমাৰ এয়া গাঁৱৰ পথাৰখন চাই লওক ইমান সেউজীয়া এইফালে এয়া থানু ভাই এইফালে মাছ ভেৰি ডেঞ্জাৰাছ তোৱা আমি এতিয়া সাপ চাওঁ আমি একো ভয় নকৰোঁ ঠিক দিবলৈ আছি আমাক সাপে নাকামৰে আমাক সাপে ভয়ে কৰে তো ইয়া এতিয়া যাম আমি জংঘলত চাই থাকক ভিডিঅ'টো লাষ্টত লাগি পুৰা ধামাকাদাৰ হ'ব তো গাইছ আমি জংঘলৰ মাজে মাজে যাইছোঁ এতিয়া চাওক আমাৰ সাপ চাপ একো ভয় নাই গাইছ একদম আমি বেয়া ডেঞ্জাৰাছ জংঘলী মানুহ আমিতো পুৰা জংঘলৰ এতিয়া তুম্বু বুনি এনে থাকিব যামেই গাইছ আপোনালোকে পুৰা ভিডিঅ'টো চাই দিব লাষ্টত লাগি কিমান জংঘলৰ মাজে মাজে যাই আছোঁ আমাৰ সাপে আমাৰ একো কৰিব নোৱাৰে গাইছ ফিটি সাপ আমাৰ একো কৰিব নোৱাৰে এইবিলাক ফিটি সাপ আমি গলতহে লাই ল'ম গাইছ চাই থাকিবি ভিডিঅ'টো ফিটি সাপ দেখা বুলি আমি ধৰিবহে যাওঁ তো এইবিলাক ডাঙৰ ডাঙৰ গাছ জংঘলৰ মাজত এইবিলাকৰ ৰাতি ইফানৰা গাইছ পুৰা ধামাকাদাৰ ভিডিঅ' হৈ যাইছে পুৰা ভেৰি ডেঞ্জাৰাছ জেগা গাইছ ভেৰি ডেঞ্জাৰাছ শিৱৰহে ভক্ত আমাৰ সাপক আমি গলতহে লাই লওঁ গাইছ শেষৰ লাগি চাই দিব ভিডিঅ'টো মাছ কৱৈ মাছ এইটো মাগুৰ মাছো পাইছে দেখুৱাইছোঁ মাগুৰ মাছ আমিও পালোঁ হয় হেৰি বুৰখি বাবা আহিলি আমি অহা নাই নাই চাবা হে লৈ লওক আমি কালি আহিম কালি আহিব বোলে কেতিয়া আহিবি কালি গোটাই এই জংঘলৰ মাছ গোটাই শেষ কৰি লৈ যাম কালি হিন্দীহে লৈ আনিম আমি গাইছ ভিডিঅ'টো ফালাই দি পুৰা একদম ধামাকাদাৰ ভিডিঅ' আহি গেল গাইছ আৰু এটা আহি গেল এইটো শোল মাছ আৰু এইফালে বাকী কেইটা মাছ আছে ইয়াৰ এইটো খালৈ বুলি কয় এইকেইটা মাছ দেখাই নাপায় এইকেইটা মাছ গাইছ জাংৰ বহুত মাছ পালোঁ এতিয়া আমি নাই টাইম পাছ কৰি গ'লে নহ'ব ইয়াতে অ' খুৰা দাদা বাই বাই ললো চেণ্ডেল যাইছোঁ ঘৰলৈ বুলি বহুত দোৱা পেঞ্চন উঠাই ল'ব লাগিব ওপৰত যাই আছোঁ এই তাতে লগ পাই আছোঁ তাৰপিছত গাড়ীৰ ওচৰত
এইখিনি খোজ কঢ়াখিনি বহুত দিগদাৰী হয়। পাইছে চাওক এই দিখেৰি মানুহখিনি ডমৰাকৰ গাঁৱৰ কাম বন নাই মোৰো কাম নাই চলো আজি ব্লগটো ইমানতে সমাপ্ত কৰোঁ। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিবি। একো খাই দিব নেকি বেল ঘাণ্টিটো দবাই দিবি। বাৰে বাৰে কৈছোঁ দেই দবাই দিবি। ৰ'ব এই মেইন বস্তু দুটাই পাহৰিয়ে আছিলোঁ। মেইন বস্তু দুটা আনবক্সিং কৰি দিম। লাষ্ট পৰ্যায়ত পাহৰি গৈছিলোঁ মই। এইটো পেন, এইটো লৈছে 150 টকা। তাৰপাছত এইটো এই প্লাষ্টিকটোত আছে আণ্ডাৰগ্ৰাউণ্ড বস্তু দুটা। এই দুটা হ'ল 35 টকাকৈ লৈছে, 70 টকা, 150 70। টোটেল হৈছে কিমান হ'ব 220 টকা। তো বাই আজিলৈ ইমানতে সমাপ্ত।